Welcome back to my YouTube channel Jubin Yar Assam to বন্ধুসকল আজি এই ভিডিঅ'ত আপোনালোকে বিশেষ কিছুমান কথা পাব তো এইবিলাক কথা ক'বৰ কাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰস্তুত কৰিছো তো এই ভিডিঅ'ৰ বিষয়ে জানিবলৈ আপোনালোকে ভিডিঅ'টোত জড়িত হৈ থাকক বা চেনেলটোত জড়িত হৈ থাকক তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ মই ধিয়াজ আশা কৰোঁ আপোনালোকসকল ভালে আছে আপোনালোকসকলে মোক এই চেনেলত মিউজিকেল ভিডিঅ'ৰ জৰিয়তেহে চিনি পায় তো মই বহু দিন ধৰি কিনা আপোনালোকসকলৰ মাজত এই কথাটো কম বুলি ভাবি আছিলোঁ এই কথাটো হ'ল কি মই এই চেনেলত আজিৰ পৰা ডেইলি ব্লগছ মানে বনাই আনিম বুলি ভাবিছোঁ আৰু এই চিন্তা মই বহুত দিনৰ পৰা ধৰি কিনা কৰি আছিলোঁ কিন্তু কিছুমান সময় মোৰ নুজুৰাৰ কাৰণে আপোনালোকসকলক এই কথাখিনি ক'ব পৰা নাছিলোঁ তো আজিৰ পৰা মই এই চেনেলত ডেইলিকে ব্লগ ডালিম বুলি কৈছোঁ আৰু এইটো মোৰ প্ৰথম লাইফৰ ব্লগ বৰ্তমান মই মিউজিক কণ্টেণ্ট বনাওঁ গান আপলোড কৰোঁ আৰু নতুন নতুন আইডিয়াবোৰ বিচাৰি থাকোঁ আপোনালোকৰ মৰম আৰু ছাপোৰ্ট নাথাকিলেহেঁতেন মই ইমান আগবাঢ়ি নগ'লোহেঁতেন আৰু সেইকাৰণে আপোনালোকসকলক অশেষ ধন্যবাদ থাকিল মোক মৰম আৰু ছাপোৰ্ট কৰাৰ কাৰণে আজিৰ দিনটো কেনেকৈ কটাওঁ সেই বিষয়ে আপোনালোকসকলক অকণমান দেখুৱাওঁ ৰাতিপুৱা উঠাৰ লগে লগে মই প্ৰথমতে নিজৰ চেনেলটো আপডেট কৰি লওঁ আপোনালোকসকলৰ কমেণ্টবোৰ পঢ়োঁ আৰু নতুন ভিডিঅ' বনোৱাৰ প্লেনিং কৰোঁ এই চেনেলটো হয় বিশেষকৈ গানৰ তো কেতিয়াবা এনেকুৱা এটা সময় আহে যে এটা গান বনাবলৈ বহুত সময় লাগে থাম্বনেইল কওক টাইটেল কওক ডিছক্ৰিপশ্যন কওক লিৰিক্স কওক এডিটিং কওক কেতিয়াবা ধাপে ধাপে কৰিবলগীয়াও হয় এইখিনিতে এই জেগাতে আহি কিনা মই ভিডিঅ' এডিটিং কৰোঁ কিয়নো ঘৰত এনেকুৱা পৰিস্থিতি নাই যে এজেগাত বহি কিনা কৰিম বুলি তো মোক মানে এনেকুৱা এজেগা লাগে য'ত শান্তভাৱে ভিডিঅ'টো এডিটিং কৰিব পাৰি তো ইয়াতে আহি কিনা মই বহুত কেইবা ঘণ্টাও লাগে কেতিয়াবা ভিডিঅ' এডিটিং কৰোঁতে সেইটোতো আপোনালোকে জানে এটা ভিডিঅ' এডিটিং কৰোঁতে বহুতকেইটা বস্তু মনত ৰাখিব লাগিব যে ক'তবা ভুল হৈছে নেকি বা ক'তবা অকণমান এক ছেকেণ্ডৰ কাৰণেও ভিডিঅ'টোত যদি এডিটিং বেয়া হয় তেতিয়া মানে গোটেই ভিডিঅ'টোৱেহে বেয়া হয় তো ইয়াতে আহি কিনে মই শান্তভাৱে ভিডিঅ'টো এডিটিং কৰোঁ তেতিয়া ভিডিঅ'টো এডিটিং কৰি লৈ যেতিয়া চেনেলটোত আপলোড কৰোঁ আপলোড কৰাৰ পাছত আপোনালোকৰ কমেণ্টবোৰ আহে তেতিয়া মোক ভাল লাগে যে ভিডিঅ'টো বনোৱা বা ভিডিঅ'টো আপোনালোকৰ মাজত দিয়া মোৰ কষ্টটো মানে সফল হ'ল আজি মই মোৰ গাঁৱৰ দৃশ্যটো আপোনালোকক দেখাবলৈ পাৰিলোহেঁতেন কিন্তু মই গাঁৱৰ পৰা বহুত দূৰত ওলাই অহাৰ কাৰণে আপোনালোকক মোৰ গাঁৱৰ দৃশ্যটো দেখাবলৈ পোৱা নাই কেতিয়াবা এনেকুৱা লাগে এনেকুৱা শান্ত পৰিৱেশত আহি কিনা জীৱনৰ ব্যস্ততাৰ মাজত কটাবলৈ বহুত ভাল লাগে কিয়নো এনেকুৱা শান্ত পৰিৱেশৰ পৰাই মই মানে মোৰ চেনেলটোত কি ভিডিঅ' বনাম বা আপোনালোকক কি ভিডিঅ' দিম এনেকুৱা আইডিয়াবোৰ বিচাৰি পাওঁ বন্ধুসকল মোৰ মিউজিক ভিডিঅ'ৰ লগতে মই মাজে মাজে ভ্লগো আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰোঁ মোৰ জীৱনৰ যাত্ৰা মই কেনেকৈ ভিডিঅ' এডিটিং কৰোঁ বা কেনেকৈ থাম্বনেইল বনাওঁ বা কেনেকৈ টাইটেল বিচাৰোঁ আৰু কেনেকুৱা ভিডিঅ' আপোনালোকৰ মাজত দিব লাগে সেইবোৰ আপোনালোকক গোটেইখিনি মই এই ভিডিঅ'টোত বা এই চেনেলটোত আগৰ নেক্সট ভিডিঅ'ত দেখুৱাম বা এনেকুৱা বস্তুবোৰ আপোনালোকৰ মাজত মই আনিম আপোনালোকসকলে কমেণ্ট কৰি জনাব যে ব্লগটো চাই কেনে পালে আৰু আগলৈ কেনেকুৱা ধৰণৰ ব্লগ চাব বিচাৰে সেই বিষয়ে আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়া মই নেক্সট ভিডিঅ' আপোনালোকৰ কমেণ্ট কৰাৰ দৰে ভিডিঅ'বোৰ আনিম আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকসকলক ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আগলৈ মই ভিডিঅ' আপলোড কৰোঁতে আপোনালোকসকলক ন'টিফিকেশ্যন পাই যায় আপোনালোকসকলৰ মৰম আৰু ছাপোৰ্ট সদায় এনেদৰেই থাকক ধন্যবাদ থাকিল আপোনালোকসকলক আৰু লগতে লগ পাম নতুন ভিডিঅ' আৰু নতুন ব্লগত তো আজিৰ কাৰণে বাই বাই